মেইন নাছিলে যোৱা কেইদিনমান ধৰি আপোনালোকে গম পাইছে মিডিয়াৰ যোগেদি মোৰ ওপৰত মিছা কিছুমান অভিযোগ BPF দলে আনিছে আচলতে মই আজি কেইবা বছৰ ধৰি মই BPF দলত কৰ্মৰত আছিলোঁ মই BPF দল কৰিছিলোঁ BPFৰ মই ব্লকৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলোঁ আৰু যিটো সময়ত আমাৰ PTC চিফ এক্স চিফ হাগ্ৰামা মহিলাৰী ছাৰৰ তাৰ লগত মোৰ যিহেতু এটা যোগাযোগ আছিলে তেখেতক মই কৈছিলোঁ যে আমি যিহেতু অনাবৰৰ পৰা আজি BPF যোগদান কৰিছিলোঁ আমাক ছাৰ এটা সুবিধা দিয়ক যে আমি এছামিজ চেল এটা গঠন কৰিব খোজোঁ আৰু তেতিয়া ছাৰে নিজেই কৈছিলে যে ঠিক আছে তোমালোকে চেষ্টা কৰা আৰু সেই সময়তে আমি 2021 এপ্ৰিল মাহৰ 2 তাৰিখে আমি বৰমাত এখন আমি BPFৰ চেণ্ট্ৰেল কমিটি এখন আমি আগতীয়াকৈ গঠন কৰি সেইদিনাখন আমি প্ৰবীণ দাস বড়োই আমাক সেইদিনাখন এপ্ৰুভেল দিছিলে তাৰ ৰিচিপ্ট কপিও মোৰ তাত আছে কিন্তু মোক কেইদিনমান আগতে যেতিয়া আমি সুবিধা নোপোৱাৰ কাৰণে আমি এটা গোটেই চেলটোৱে আমি এটা সিদ্ধান্ত ল'লোঁ যে যিহেতু আমি 21ৰ পৰা এই চেলটো গঠন কৰি তেতিয়াৰ পৰা আমাক মাহিমাৰ চকুৰে চোৱা হ'ল আমাক কোনো এই চেলটো কাম কৰাৰ সুবিধা নিদিলে তেতিয়াহ'লে আমি এই চেলটো থাকি বা এই দলটো থাকি আমাৰ কি হ'ব আৰু সিহঁতে বাৰে বাৰে এই এটাই ভুল কৰি আছে যে ভিডিঅ'টো ভাল কৰি চাই লওক আপোনালোকে মই কোনো প্ৰচাৰ কৰা নাই মই এই এছামিজ চেলেদি মই কোনো কাম কৰা বুলি কোৱা নাই মই কৈছিলোঁ যে যোৱা 21 চনত আমি এই চেলটো গঠন কৰিছিলোঁ আৰু ডিষ্ট্ৰিক্টবিলাক আমি গঠন কৰাৰ কাৰণে চেষ্টা চলাইছিলোঁ কিন্তু আমাক তেতিয়াৰ পৰাই যিহেতু সুবিধা নিদিলে যিহেতু আমি সুবিধাই নাপালোঁ তেতিয়াহ'লে আমি চেলটো কেনেকৈ জানিম আৰু বা কৰ্মীখিনিয়ে কেনেকৈ জানিব কিন্তু সিহঁতে বাৰে বাৰে কৈ আছে আমি ভুৱা এটা চেল বনাইছোঁ একেবাৰে মিছা কথা তাতে ছিগনেচাৰ আছে ছেক্ৰেটাৰী জেনেৰেল ছেক্ৰেটাৰী প্ৰবীণ বড়ো আছিলে তেখেতে ছিগনেচাৰ কৰিছে যাৰ কাৰণে মোক কেছ দিছিলে আৰু কেছ দিয়াতে মই গোটেইখিনি এভিডেঞ্চ দিছোঁ মোৰ ফটো ভিডিঅ' BPF কৰিছিলোঁ নে নাই আৰু সিহঁতে এটা ডাঙৰ ভুল কাম কৰিছে যে যিহেতু মই BPF কৰা নাই বুলি সিহঁতে এটা এজাহাৰ দিছে কিন্তু সিহঁতে নিজেই মুখে কৈছে যে BPFৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী আছিলে ব্লকৰ আচলতে মই আছিলোঁ কিন্তু সিহঁতে লিখিছে কি এজাহাৰত লিখিছে যে মই কোনো সদস্য নাছিলোঁ BPFৰ তো তেনেকুৱা ধৰণৰ মানে যেতিয়া হেৰিবিলাক কথাবিলাক কৈছে মই খুব দুখ পাইছোঁ আৰু আমাৰ এই এছামিজ চেলৰ যিহেতু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমি যদি আমি দল এটাত থাকি কিবা এটা জাতি ডেভেলপ কৰিব নোৱাৰোঁ বা আমাৰ ঠাইত ডেভেলপ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি এই দল থাকি কি লাভ আছে যাৰ কাৰণে আমি গোটেই চেলৰ আমাৰ এটা সিদ্ধান্ত হৈছিল যে আমি এই BPFত নাথাকি আমি এটা কিবা ভাল চিন্তা কৰিম আৰু যাৰ কাৰণে কেইদিনমান আগতে যাদৱ দাস ডাঙৰীয়াই ৰিজাইন দিছিলে আৰু তাৰপিছত কেইদিন পিছতে মই নিজে ৰিজাইন দি মই সংবাদমেলৰ জৰিয়তে মই জনাইছিলোঁ কিন্তু লগে লগে সিহঁতে কি কৰিছে মোৰ ওপৰত কেছ দি নানান ধৰণৰ কমেণ্ট বেয়া কমেণ্ট 420 থাৰ্ড ক্লাছৰ মানুহ বুলি মোক হেৰি কৰিছে মই বহুত দুখিত সেইকাৰণে আজি মই নিজে এটা সিদ্ধান্ত ল'লোঁ যে আমি যদি এনেকৈ থাকোঁ আমাৰ কাম নহ'ব এই দল একেবাৰে পচি গৈছে তাতে কোনো লিডাৰ নাই আজি ডাঙৰ লিডাৰ এটাও নাই নাথাকেও অচিৰে সেই লিডাৰবিলাক কেতিয়া ওলাই আহে কোনো ঠিক নাই যাৰ কাৰণে আমি হয়তো নিশ্চয় এটা আমাৰ ঠাইৰ কাৰণে আমি যিহেতু আমাৰ এটা চিন্তা বহুত ওপৰলৈকে কৰিছোঁ আমি তেনেকুৱা ধৰণৰ কাম কাজ যাতে কৰিব পাৰোঁ সেইকাৰণে আজি UPPLৰ কিছুমান কাম কাজ আমি ভাল পাইছোঁ প্ৰমোদ বড়ো ছাৰৰ কিছুমান কৰ্ম যিবিলাক BTCত চলি আছে বা কৰিছে আমি বহুত মানে এটা উৎফুল্লিত হৈছোঁ যাৰ কাৰণে আমি বেলেগ আজি দল নোলোৱাকৈ আজি আমি UPPL দলত যোগদান কৰি আৰু অচিৰে মই আজি প্ৰথম আহিছোঁ আৰু অচিৰে দেখিব আমাৰ এনেকুৱা ধৰণৰ বহুত BPFৰ পৰা আমাৰ এছামিজ চেল বুলি নহয় আৰু বিভিন্ন ধৰণৰ নেতা UPPLত যোগদান কৰিব বুলি মই আশা ৰাখিছোঁ BPFৰ ভিতৰ চৰা এতিয়া কেনেকৈ ক'ব এতিয়া যিহেতু চৰকাৰ নাই সিহঁতে যি ধৰণৰ কামবিলাক কৰি আছে বা কৰ্মীখিনিক কোনো সুবিধা দিব পৰা নাই আৰু কৰ্মীখিনি যদিও কাম কৰিব বিচাৰে তেনেকুৱা ধৰণৰ কামবিলাক সুবিধাবিলাক দিব পৰা নাই আৰু ভিতৰ চৰাত এতিয়া লিডাৰ যিহেতু নাই যেতিয়া মেইন গাছৰ শিপা নাথাকিলে তেতিয়াহ'লে পাত ডাল একো নাথাকে আৰু আজি BPFৰ নিশ্চয় সেইটোৱে হ'ব লাগি গৈছে যিহেতু গুৰিবিলাক নোহোৱা হৈছে BTC শাসনকালৰ সময়ত আৰু অনাবৰ যাৰ ফলত BTCৰ অশান্তি সৃষ্টি হৈছিল বৰ্তমান BTRত কেনেকৈ চাওক যেতিয়া মই নিজে অনাবৰৰ এজন সদস্য আছিলোঁ মই অনাবৰ কৰিছিলোঁ আৰু যি সময়ত অনাবৰ কৰিছিলোঁ আমি নিজেই গম পাইছিলোঁ যে এই বড়ো অনাবৰ কৰি কোনো লাভ নাই যাৰ কাৰণে চক্ৰদা চালবাৰী সমষ্টিত জিতাইছিলোঁ আমি আৰু তেখেতক আমি EMৰ কাৰণে আমি আজি স্বয়ং আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেতৰ তাত গৈ সেই সময়ত মোৰ তেখেত আজি নাই লাফিকুল ডাঙৰীয়া আছিলে তেখেতক মই
মোৰ বন্ধু হিচাপে তেখেতক লৈ গৈ তাত মই আলোচনা কৰি তাৰপিছত হিমন্তৰ তাত গৈ তেখেতক EM দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ আৰু এইটো যা চলিছিল তেতিয়াই আমাক অবৰৰ পৰা কিছুমান নানান ধৰণৰ কথা শুনাৰ কাৰণে আমি এই অবৰ কেইজনমান আমি BPF-ত যোগদান কৰিছিলোঁ। যোগদান কৰি আজি আমি ভাবিছিলোঁ যে আমি অবৰ কৰি লাভ নাই, আমি যিহেতু BTC-ৰ বসবাস কৰা মানুহ আমি সকলোৱে মিলিজুলি থাকিব লাগিব। কিন্তু তাত মই নানান ধৰণৰ কামত মই চেষ্টা চলাইছিলোঁ যাতে BPF-ৰ মজিয়াৰ পৰা যাতে আমি অবৰৰ ৰাইজক ভাল এটা কিবা এটা ভাল মুখ দেখুৱাব পাৰোঁ। কিন্তু তাতে মোক আজি কেছ দিব লগা হৈছে কিয়? আজি মই সেই অবৰ চেলটো গঠন কৰি বা আছামিজ চেলটো গঠন কৰি ভুল কৰা নাছিলোঁ, কিন্তু মোক আজি সিহঁতে কৈছে যে মই মিছা এখন মই কাগজ দেখুৱাই হেৰি কৰিছোঁ। আজি প্ৰশাসনক মই সেইখন দেখুৱাইছোঁ। তাৰমানে আপুনি ক'ব বিচাৰে নেকি? বুজি পোৱা নাই। এতিয়া চাওক, সেইখিনি ইমান দূৰলৈকে মই ক্লিয়াৰ গম নাপাওঁ, কিন্তু কথা হ'ল কি আমি সেই সময়ত যিহেতু BPF কৰা নাই আমি সেইখিনি নাজানো, কিন্তু আমি নিজে অবৰটো কৰিছিলোঁ। আমি অবৰ নিজে কৰিছিলোঁ, মই প্ৰমাণ আছোঁ, মই অবৰ কৰিছিলোঁ। কিন্তু অবৰ আৰু বড়ো ৰাজনীতি কৰি লাভ নাই যে BTC-ত আমি গম পাই আজি BPF-ত যোগদান কৰিছিলোঁ। BPF-ত যোগদান কৰি ভাবিছিলোঁ যে আমি যদি BPF-ৰ মজিয়াৰ পৰা অবৰৰ ৰাইজক কিবা এটা সুবিধা কৰি দিব পাৰোঁ, সেই প্ৰচেষ্টাহে চলাইছিলোঁ, যাৰ কাৰণে চেলখন গঠন কৰিছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি চেলখন গঠন কৰিলোঁ সেই টাইমৰ পৰা আমাক একেবাৰে নিষ্ক্ৰিয় কৰি দিলে। আমি যাতে এই চেলৰ জৰিয়তে আমি যাতে অবৰৰ ৰাইজক একো সহায় কৰিব নোৱাৰোঁ তেনেধৰণৰ এটা কৰি দিলে, যাৰ কাৰণে আজি আমি এই পদক্ষেপ ল'ব লগা হ'ল। আৰু আজি আমি এজনকৈ এই BPF-ৰ পৰা পদত্যাগ কৰি আমি নানান ধৰণৰ দলত আমি যোগদান কৰিব লগা হৈছে। মই এই দলটো আজি মই প্ৰশংসা কৰিছোঁ, কাৰণ আজি মই যিটো দেখিলোঁ আজি এই UPPLৰ যিটো নীতি আদৰ্শ যিটো ছিষ্টেম বহুত ভাল, আৰু কোনো শব্দত কোনো দলক হেৰি কৰি কোনো শব্দ নকয়, মানে ভাল এটা প্ৰচেষ্টা সকলো জাতিৰ কাৰণে ভাল। আৰু ময়ো চেষ্টা কৰিম যে এই দলৰ লগত থাকি বা প্ৰমোদ বড়ো ছাৰৰ লগত থাকি যাতে আমাৰ BTC-বাসীক বা অনবৰৰ ৰাইজকো যাতে এই দলৰ মজিয়াৰ পৰা যদি কিবা এটা ভাল সুবিধা কৰি দিব পাৰোঁ, মই এইখিনি চেষ্টা কৰিম। থেংক ইউ।